তো ৰাইজসকল হাসি হৈছে ডে 6 আৰু মই বাৰু কাম নকৰোঁ, মই জাষ্ট লগত যাম, হলটো ডিজাইনটো অলপমান আপোনালোকক দেখুৱাই দিছোঁ। প্ৰথম পাৰ্লিংটো উঠাইছিলে, কিন্তু এটা বিপদ হ'ল। তো ৰাইজসকল হাসি হৈছে ডে 6 আৰু 4:23 উঠিলোঁ আৰু উঠিয়ে বতৰটো চালোঁ আৰু বতৰটো ঠিকে আছে, অলপমান ডাৱৰীয়া। তো কালি বৰষুণটোতে পানী মানে কিমানখিনি আহি গ'ল। মই আহিছিলোঁ এটা ভিডিঅ' আপলোড দিব, গতিকে মোৰ কাম সেয়াই আৰু ভিডিঅ' আপলোড দিয়া, ক'ৰবাত যোৱা। তো আহিছিলোঁ এফালে ছাতি তাতি লৈ, কাৰণ তামাম বৰষুণ দি আছে। চাওকচোন বতৰটো, এইটো চাইডে আকৌ ৰ'দো ওলাইছে, মানে বৰষুণো দিছে ৰ'দো দিছে, তেনেকুৱা আৰু দিয়ক। তাৰপিছত এতিয়া ওলাই ল'লোঁ স্কুটি বান্ধি এজেগাত কাম কৰিবলৈ। মই বাৰু কাম নকৰোঁ, মই জাষ্ট লগত যাম, অলপমান ধৰা বন্ধা সেইবিলাকে আৰু। তো তেনেকৈ বুলি আহি পালোঁ, মানে পাৰ্লিং লগোৱা হ'ব এই ঘৰটোত, আৰু ঘৰটোৰ ডিজাইনটো অলপমান আপোনালোকক দেখুৱাই দিছোঁ। চাওক, একদম সৰু এটা ঘৰ আৰু বহুত ধুনীয়া লাগিছে। আগ চাইডটো চাওক কিমান ধুনীয়া লাগিছে। ৰ'ব ভিতৰৰ চাইডো দেখুৱাই আৰু কাম আছে চাগে, কিন্তু বৰ্তমানলৈকে ৰুম 3টা দেখিছোঁ, এনেকুৱাবিলাকে আৰু। চাওক বহুত ধুনীয়া লাগিছে, সৰু ঘৰ কিন্তু বহুত পচন্দ হৈছে ঘৰটো দেই। বাৰু প্ৰথম পাৰ্লিংটোতো উঠাইছিলে, কিন্তু এটা বিপদ হ'ল। বিপদ মানে বৰষুণে কি কৰিব, তিতিটো কাম কৰিব নোৱাৰি, আৰু বৰষুণ লাহে লাহে তামাম ডাঙৰ হৈ গ'ল। কিনো কৰিব, আৰু ঘৰো আহি পালোঁ, আমাৰ কাঞ্চি ইয়াত শুই আছে, আৰু কি আৰু তামাম বৰষুণ। কি ক'ব, ৰ'দ দিলে বিপদ, বৰষুণ দিলে বিপদ, সেয়ে আৰু উপায় নাই দিয়ক। সেইফালে আকৌ আহিছিলোঁ ইয়ালৈ, মানে মেচিন চেচিনবিলাক লৈ যাওঁ বুলি, আৰু শেষত দোকানৰ পৰা এইখিনিকে আনিলোঁ। বাৰু আজিলৈ মানে লগ পাম পুনৰ।